আসসালামু আলাইকুম ওয়ারাহমাতুল্লাহি ওবারাকাতুহু। বন্ধুসকল, বিগত ২৭-২৮ নৱেম্বৰত অসমৰ চুকে কোণে বহুত মানুহে গছৰ পাতে পাতে আল্লাহ শব্দ দেখিবলৈ পাইছে। সামাজিক মাধ্যমৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে এই খবৰ ভাইৰেল হৈ পৰিছে। বিভিন্ন ৱেব মিডিয়া, পেপাৰ পত্ৰিকায়ো এই খবৰক বিশেষভাৱে প্ৰচাৰ কৰিছে। কিন্তু আজিৰ এই ভিডিঅ'ত মই গছৰ পাতে পাতে আল্লাহ শব্দ আৰু কিছু প্ৰাসংগিক কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিব, লগতে চেনেলটো যদি নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি মনোবল বৃদ্ধি কৰিব। সৰ্বপ্ৰথম, অসমৰ বহু জিলাত গছৰ পাতত আল্লাহ শব্দ দৃশ্যমান হৈছে। দেখাসকলৰ মাজত বহুতে হয়তো এনেকুৱা ঘটনা প্ৰথমবাৰ দেখিছে। অৱশ্যে ইয়াৰ আগতেও বহুতবাৰ আল্লাহ, মুহাম্মদ শব্দ দৃশ্যমান হৈছে বুলি জনা যায়। তেনে দৃশ্য দেখাৰ লগে লগে আমি বৰ আন্তৰিকতাৰে অন্যকো জনাবলৈ পাৰ্যমানে চেষ্টা কৰোঁ। হয়, ভাল খবৰ জনাব লাগে, কিন্তু এই অলৌকিক দৃশ্য দেখাৰ পিছত কেৱল শ্বেয়াৰ কৰোঁতেই বেছিভাগ ব্যস্ত ও সীমাবদ্ধ। এই মিৰাকেলৰ পৰা আমি কি শিকিব লাগিছিল সেইখিনি কিন্তু নহ'ল। যিসকলে সিদিনাৰ অলৌকিক দৃশ্যৰ খবৰ পাইছিল তাৰ মাজত কিমানজনে সিদিনাৰ মাগৰিবৰ নামাজ, ঈশাৰ নামাজ আদায় কৰিছিল অথবা ৰাতিপুৱাৰ ফজৰৰ নামাজ আদায় কৰিছিল। যি এলেকাত অতি স্পষ্টভাৱে আল্লাহ শব্দ জনগণে দেখিবলৈ পাইছিল আৰু খবৰ পাই লোকৰ সমাগম হৈছিল, সেই ঠাইৰ মছজিদত সম পৰিমাণৰ সমাগম হৈছিল নে সিদিনাৰ ফৰ্জ নামাজত? ঘৰৰ মহিলাই কথা বতৰা ৰন্ধা বঢ়াতেই ব্যস্ত নাথাকি কিমানজনে নামাজ আদায় কৰিবলৈ উৎসুক হৈছিল? নামাজীসকলৰ মাজত কিমানজনে অতিৰিক্ত 2 ৰাকাত নফল নামাজ আদায় কৰিছিল? কিমানজনে প্ৰতিজ্ঞাবদ্ধ হৈছিল আজিৰ পৰা নামাজ নেৰোঁ, আল্লাহৰ নিয়ামতৰ অস্বীকাৰ নকৰোঁ? প্ৰতিটো দিন অসংখ্য ফৰ্জ সিজদাহক আমি ইনকাৰ কৰি আছোঁ, অথচ দিনত 5 বাৰ আমাৰ কাণলৈ আৱাজ পৌঁছে, হাইয়া আলা সালাহ, আহক নামাজৰ ফালে, হাইয়া আলাল ফালাহ, আহক সফলতাৰ দিশত। দ্বিতীয়তে, বিভিন্নজনে সিদিনাৰ দৃশ্যমান আল্লাহ শব্দটোৰ সৈতে এটা বিশেষ বৈজ্ঞানিক দৃষ্টিভংগীৰে পৰ্যালোচনা কৰে। উইকিপিডিয়াৰ তথ্যমতে এইবোৰ আচলতে স্পিৰেলিং হোৱাইটফ্লাই নামৰ পতংগৰ কণী। এই পোকবোৰে সৰ্পিল আকাৰে কণী পাৰে বাবে ইহঁতক স্পিৰেলিং হোৱাইটফ্লাই বুলি জনা যায়। ইহঁতৰ বৈজ্ঞানিক নাম হ'ল অলৰডিকাছ ডিছপাৰ্চাছ। 1950ৰ দশকত ফ্লৰিডাত প্ৰথমে দেখা পোৱা এই হোৱাইটফ্লাইবিধ ভাৰতৰ দক্ষিণত আৰু যোৱা কিছু বছৰৰ পৰা অসমৰ কিছু অঞ্চলত দেখা গৈ আছে। ই কণী দিয়া সময়ত বগা মমজাতীয় পদাৰ্থ ওলাই যাক দেখিবলৈ কেতিয়াবা কিবা শব্দ বা আখৰৰ নিচিনা দেখা যায়। ঘূৰ্ণীয়মান হোৱাইটফ্লাইয়ে বিভিন্ন উপায়ে ফচলৰ ক্ষতি কৰিব পাৰে, বিশেষকৈ উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিব পাৰে। সবিশেষ জানিবলৈ উইকিপিডিয়া ভিজিট কৰিব পাৰে। তৃতীয়তে, আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰানে কাৰিমৰ 41 নং অধ্যায়ৰ 53 নং আয়াতত কৈছে, অনতিপলমে আমি সিহঁতক আমাৰ নিদৰ্শনাৱলী দেখুৱাম বিশ্বজগতৰ প্ৰান্তসমূহত আৰু সিহঁতৰ নিজৰ মাজতো, যাতে সিহঁতৰ ওচৰত সুস্পষ্ট হৈ উঠে যে অৱশ্যে এইটো কোৰআন সত্য, এইটো তোমাৰ প্ৰতিপালক সম্পৰ্কে যথেষ্ট নহয়নে যে তেওঁ সকলো বস্তুৰ ওপৰত সাক্ষী। এনে ক্ষেত্ৰত যদি আল্লাহে হোৱাইটফ্লাইৰ কণীৰ জৰিয়তে বিশ্ববাসীক নিদৰ্শন দেখুৱাব খুজিছে, ইয়াত কোনো অসম্ভাৱ্য কিবা নাই। কিন্তু আমি যিমান উৎসাহ দেখুৱাইছোঁ হোৱাইটফ্লাইৰ সৰ্পিল আকাৰৰ কণী দিয়াক লৈ, তাতোকৈ হাজাৰ গুণ লাখ গুণ বেছি আচৰিত অলৌকিকতা, চমৎকাৰ মিৰাকেলৰ ঘটনা আমাৰ চকুৰ সন্মুখতে ঘটি আছে, অথচ আমি উপলব্ধি কৰিবই পৰা নাই। গতিকে অতি প্ৰিয়ভাজন বন্ধুসকল, আল্লাহক তেওঁ বিচৰা ধৰণে স্মৰণ কৰক। যদি গছৰ পাতত আল্লাহ শব্দৰ ঘটনা আল্লাহৰ নিদৰ্শন, তেন্তে তেওঁ আমাক বাৰ্তা দি আছে যে তোমালোক সংশোধিত হৈ যোৱা। যিবিলাক সৃষ্টিৰ কথা আমি মানৱে কেতিয়াও নাভাবোঁ, সেই প্ৰত্যেকেই প্ৰতিটো মুহূৰ্ততে আল্লাহৰ জিক্ৰ তথা স্মৰণত ব্যস্ত, অথচ আমি জীৱশ্ৰেষ্ঠ মানৱে কোনে কি কৰি আছোঁ এবাৰ চিন্তা কৰিলে সহজে বুজি ল'ব পাৰিম ইনশাআল্লাহ। বন্ধুসকল, আজিৰ এই ভিডিঅ'ত ইমানেই। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। আল্লাহ হাফিজ।